নমস্কাৰ, মোৰ নাম চানু চেতিয়া। মোৰ ইউটিউব চেনেল কাটি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি বহুত পানী ভৰ হ'ল, পথাৰলৈ আহিছোঁ। মাহী আৰু মই জাল পাতিমগৈ, সহজতে মাছ ধৰিম আৰু চাই থকা। আজি পাতি থৈ আহিম, কালিলৈ কিমান লাগে চাম। তাৰপিছত তো দেউতাৰ পৰা শিকিলোঁ বনাবলৈ। এইটো বনাইছিলে দেউতাই আৰু এইটো মই বনাইছিলোঁ। খোৱা পাতিম, তাৰপিছত ৰাতিপুৱাহে দেখা যাব কিমান লাগে মাছ। আৰু পতা আছে আগত। ৱাটাৰ টেষ্ট কৰি চাওঁ নে গোপৰটো, পানীৰ তলত কেনে হয় নে চাওঁ। মই লাহে লাহে আহিছোঁ কৰিম বুলি। এইডোখৰত পাত ধৰ পাতোঁ বুলি কৈছে আজি। সেইডোখৰত যা, সেই মাজলৈ যা। মোৰ আঙুলিটোলৈ নাচায় আকৌ, সেইডোখৰলৈ দে। অঁ, সেই দৰডোখৰত দে। অঁ, মানুহটো যে দেখাই নাই। নাইকিয়া পাগলো পাগলি। ইয়াতে জালখন পাতি দিলোঁ। এতিয়া মৰ্ণিং আহি চামি মাছ লাগিব নে নালাগে। পাগলি ইয়াক কুচিয়া ধৰা প্ৰচেছ। কুচিয়া ধৰিব কেঁচু লগাই লওঁ। গাঁতটো পালে নেকি? তাত ধৰিম। গাঁতটো বিচাৰি ল'ব লাগিব। সেইটো থৈ দিলে হ'ল। কুচিয়াটো লাগিলে দেখাবি আৰু মোক কবি। আৰু এইটো পাতি থৈছ নেকি? এইটো নাই, এইটো বৰশী বান্ধিব লাগিব। বৰশী নাই, কেঁচু আছে। অঁ অঁ, মোৰে হ'ব, লাগিলে কবি। বৰষুণ দিলে সেই উটুৱাই লৈ ল'ব খুটি এটা দিছোঁ দে। ঘৰত পাত দে, ডাঙৰটো পাত। ইয়াত নহয়, ভিতৰত ল'বলৈ পোৱা খোৱা হৈ গ'ল তাত থোৱা পেলাই। বেছি ডাঙৰ দি দিলে যাবগৈ ন। মাটি দিলে থোৱাটো মাটি সোমাব। এই জাবৰখিনি ওপৰত দে আকৌ। ইয়াত দে, মুখখন চাফা কৰি থ'ব লাগিব। লাগিব হ'ব। কি মৰি আছে বা? পাবি তাতো পাগলি। বেছি পাত। বোলে তোৰ ৰেডি, কালিহে গম পাম আৰু। নেলাগিলে হৈ যাব, হৈ যাব। ইয়াত চেপা এটা পাতি থৈ দিয়া আছে, সেইটো কালিলৈ দেখিম আৰু।
খালে মানে মাছেই মাছ হ'ব, মাছেই মাছ। গুড মৰ্ণিং সকলোকে। আৰু কালি আমি মাছ ধৰিবলৈ চেপা পাতি থৈ দিয়া আছিলে, আৰু চেপাটো ইয়াৰ পৰা তুলিলোঁ। মাছ আছে আৰু বাকীখিনি লৈ আহোঁগৈ। মাছলি খুলে খালে যেন পাইছোঁ। Ba, ইয়ালৈ হওক, পলিথিনটো ইয়ালৈ লৈ আনক। অঁ, কিবা আছে যেন পাইছোঁ। আজি মাহী নাই, বাবা মই আহিছোঁ। भगवान शर्म आ गई मुझे, शर्म आ गई मुझे। तो एक भी नहीं लगा। दोनों लगी ले छुआ, इज्जत की बाजी पर हो गया। पैसा के लिए इसमें भी नहीं है, इसमें भी। ओ ये लगी से, इसमें है मछली, इसमें है, इसमें या मोर देवता কিবা লাগিছে নেকি? এনে ঘৰত গৈ দেখাম। এইটো শিঙৰা নেকি কয়, ইয়াৰ ওপৰো লাগি আছে। নাই অকল সেইটোৱে বোলা। নাই নাই, ইয়াতো সেই খাচীখন বৰ্তা উল্টাকৈ লাগিছে আকৌ, সেইটো পাত দে। ইয়াত পুঠি মাছ কথা এইটোতহে বেছিকৈ লাগে, 4-5 দিন। সেইটো গোটেই উঠোৱা নাই আছে ভাল। এইটো কি বস্তু? কিবা মৰি আছে। নাই আছে বোলে চাওক। থাকিলে এনে যাব। এই পোৱালি এটা আছে আৰু আছে নাছিল।
লাগি আছে যাবগৈ Panoti আছে এজন অকণমানি আছে নে নাই আছে এইটো বৰ ধুনীয়া মাছ খালি নেটখন লগোৱা জেগাটো ফাঁচি জাল লগোৱা জেগাটো চেঞ্জ কৰি দিলোঁ নহ'লে ইয়াত লগাইছিলোঁ তাৰপিছত আহি পিছত এইফালে গৈ থাকোঁ ৰাতিপুৱাই পথাৰত অহা মজাই বেলেগ বহুত গছ ধুনীয়া লাগে পুঠি মাছ এইটো মাগুৰ বঢ়িয়া বঢ়িয়া এইটো মাগুৰ আচ্ছা আচ্ছা বঢ়িয়া ঘৰত গৈ দেখাই আছে बहुत मछली रातिपुवा শুই উঠি চাহক মাৰি পেপা পহি মাতিবলে বঢ়িয়া ঘৰত গৈ লগ পাই আছো এতিয়া অ'কে ৰাতিপুৱা মাছ ধৰিব আহিছোঁ বুলিয়ে নহয় কিন্তু এনেকৈ মৰ্ণিং ওলাই আহি খুব ভাল লাগে একদম ফ্ৰেছ লাগি আছে কোনো নাই পথাৰত অকলে অকলে ৰাতিপুৱা একদম চবফালৰ পৰা চৰাই চিৰিকটি মাত সকলো শুনি কিবা এটা মাইণ্ড ফ্ৰেছ হৈ যায় মাগুৰ এইটো মাগুৰ নহয় নেকি মাগুৰ শিঙি মাছ ফুটিব এইটো শিঙি কাৱৈ পুঠি পুঠি এইটো শিঙি আৰু এইখিনি পালোঁ
যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব খাদী ব্লগ আৰু লাইক কৰিব কমেণ্ট কৰিব দেই নাপাহৰিব Temple Run. Back, digga, post, back, digga, post, back.